পয়সালা দাও দাওকৈ জ্বলিল বিজেপিৰ পতাকা পয়সালা মণিপুৰত বিজেপিৰ বিৰুদ্ধে খুব বহি প্ৰকাশ থাঙত সংহান গুমছে দম পাতি দাও দাওকৈ জ্বলালে বিজেপিৰ পতাকা মণিপুৰত ৰাষ্ট্ৰীয় দল বিজেপি এতিয়া মুখ ঠেকেচা খোৱাৰ উপক্ৰম হৈছে দলটোৰ মিত্ৰাচাৰ অপশাসন আৰু চৌৰাচাৰিতাই বিপাঙত পেলাইছে ৰাষ্ট্ৰীয় দলটোৰ ভেটি শেহতীয়াকৈ দলটোৰ বিভিন্ন কাৰ্যকলাপত অতিষ্ঠ হৈ ৰাজপথৰ ওপৰত দলটোৰ পতাকা দম কৰি দাও দাওকৈ জ্বলাই দিয়ে মণিপুৰ একাংশ জনসাধাৰণে হয় পুনৰবাৰ জনাইছো মণিপুৰত ৰাষ্ট্ৰীয় দল বিজেপি এতিয়া মুখ ঠেকেচা খোৱাৰ উপক্ৰম হৈছে দলটোৰ মিত্ৰাচাৰ অপশাসন আৰু চৌৰাচাৰিতাই বিপাঙত পেলাইছে ৰাষ্ট্ৰীয় দলটোৰ ভেটি শেহতীয়াকৈ দলটোৰ বিভিন্ন কাৰ্যকলাপ অতিষ্ঠ হৈ ৰাজপথৰ ওপৰত দলটোৰ পতাকা দম কৰি দাও দাওকৈ জ্বলাই দিয়ে মণিপুৰৰ একাংশ জনসাধাৰণে পয়সালা টিকে লাইবি সারদা থাঙত আমন সংহান গুমছে পয়সালা টিকে জনবি সারদা থাঙত সংহান গুমছে বিজেপি মণিপুর থেকে মুথালাছে